শাওণ মাহৰ প্ৰথম সোমবাৰ দিনটোত প্ৰতি বছৰে ৰাইজৰ বহুত সমাগম হয় আৰু আমি পৰিচালনা সমিতিৰ সম্পাদক হিচাপে বা পৰিচালনা সমিতি হিচাপে আমি এইটোৱে ক'ম যে চুকীয়াপথাৰ মন্দিৰ ভাগি আচলতে 1921ত ইয়াৰ মানে পুনৰ নিৰ্মাণ হৈছিলে, কিন্তু তাৰ বহুত বছৰ আগৰ পুৰণি মন্দিৰ আৰু এইটো এটা ধাৰণা কৰা হৈছে, তত্ত্ব বিভাগৰ লোকসকলো আহিছে, ই আচলতে কছাৰী ৰজাদিনীয়া এটা মন্দিৰ, গতিকে ইয়াৰ বহুতখিনি ঐতিহ্য কাহিনী আছে বা ইতিহাস আছে। সেই ইতিহাসবিলাক এনেকুৱা যে আচলতে এই মন্দিৰ ভাগি যিসকল ভক্তপ্ৰাণ আহে তেওঁলোকে মনত যি কামনা কৰি আহে সেইটো পায় আৰু এই মন্দিৰৰ প্ৰতি সকলো ৰাইজৰ বিশ্বাস আছে। আমি আচলতে 1917 চনত আমি এই পৰিচালনা সমিতিৰ দায়িত্ব লৈছিলোঁ আৰু সেই দায়িত্ব অনুযায়ী আজিলৈকে 6 বছৰ হ'ল। এই 6 বছৰত আমি মন্দিৰ ভাগি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছোঁ। যথেষ্ট এটা ডাঙৰ বাজেট ইয়াত, সেই বাজেটখিনি আচলতে আমি ৰাইজৰ পৰা কেৱল মাত্ৰ ৰাইজৰ পৰা মানে ধৰক তুলি বা বনোৱাটো এটা সম্ভৱ নহয়। সেইকাৰণে আমি আমাৰ সন্মানীয় আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগতো আমাৰ কথা হৈছিলে। তেখেতে যথেষ্ট এই মন্দিৰ ভাগি উন্নীতকৰণৰ খাতিৰত যথেষ্ট এটা পদক্ষেপ লৈছে আমি জানো আৰু নিশ্চয় তেখেতৰ পদক্ষেপত তেখেতৰ প্ৰচেষ্টাত এই মন্দিৰ ভাগি ভৱিষ্যতে জাকত জিলিকা হৈ যাব বুলি আমি আশাবাদী। আৰু আজিৰ এই পবিত্ৰ শাওণ মাহৰ সোমবাৰ দিনটোত আমাৰ সকলো অসমবাসীৰ ৰাইজক আমি আমাৰ চুকীয়াপথাৰ শিৱ মন্দিৰৰ উদযাপন তথা এই পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি বহুত মানে শুভেচ্ছা জনাইছোঁ। আমাৰ এই মন্দিৰ ভাগি যাতে আহি থকা দিনত অসমৰ চুকে কোণে ইয়াৰ নাম যায়, ইয়াক চিনি পায় আৰু ভক্তপ্ৰাণ ৰাইজ আহে আৰু মনৰ যি আশা আছে সেইবিলাক পূৰণ হ'ব, এইটো খাটাং আমি পৰিচালনা সমিতি হিচাপে আমি গম পাই গৈছোঁ, আমি বা সৰুৰ পৰা দেখি আহিছোঁ। গতিকে আমি এই মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজৰ শুভকামনা কৰিছোঁ। বাবাই আশীৰ্বাদ কৰক, মনৰ যি আশা আছে সেই পূৰণ হওক। ধন্যবাদ।